এগৰাকী মাতৃ আৰু এজন বৃদ্ধৰ কৰুণ কাহিনী। কোনো মাতৃৰে এনেকুৱা পুত্ৰ জন্ম নহওক আৰু থৰক বৰক দেহা ছাল সুতুৰা পৰা এই বয়সত এতিয়া পুত্ৰৰ পৰা এনে যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈছে এইজন বৃদ্ধই। পিতৃৰ যোনখন হাতত ধৰি ডাঙৰ হৈছিল সেইখন হাতেই আজি পিতৃক আক্ৰমণ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰিলে এটা কুলাংগাৰ পুত্ৰই। এই বৃদ্ধজনৰ আছে 4টা পুত্ৰ সন্তান। 3টাই চৰকাৰী চাকৰি কৰে আৰু এজনে ব্যৱসায় কৰে। ৰেলৱে বিভাগত চাকৰি কৰা এইজন কুলাংগাৰ পুত্ৰই বৃদ্ধ পিতৃক এখন লেপৰ বাবেই মৰিয়াই এই অৱস্থা কৰিলে। বৃদ্ধ মাতৃয়ে কান্দি কান্দি সকলো ক'লে কেমেৰাৰ আগত। যাই আপুনি সেনেকৈ হেৰি কৰি পেলাই মহেৰি টানা ট্ৰেইনটা ফেলাই দিছিল, দি পেলাই আঙুলটোত কোবাইছিল, তাৰপৰা টচটো আনি মাথাটোত কোবাইছিল, টচটো আনি তাৰপৰা ভৰিখনত কোবাইছিল, এই হাতে যাতে গোটেই ঘূৰবাই নলোৱা চবতে কোবাইছিল। কালি জেলৰ পৰা নিছোঁ মাদাকাটো জেলত দিছোঁ, কালি নিলোঁ কাগজ কৰি সেৱামান কৰি লিখি থাকি দি গ'ল। আজি আকৌ ৰাতি আৰু বুকুত কৰাইছে দি মাছটো ভাত মাৰি আছিলোঁ, কৰাইছে কাৰণে মাছটি মাৰাতে ধৰি আজি আৰু মই আছোঁ বুলি কৈছে। মাদাকাই কৈছে মাই তই আৰু গুচি যাওঁ, মই আজি নাযাওঁ, পুলিচে হাত দিছে মোক যাবা। আমি আৰু দুটা গুচি আহিছোঁ।